সেইদিনাখন আমি ইমান ভণ্টিয়ে মই সকলোকে কাকুতি কৰিছোঁ যে আমাক এখন ফটো দেখুৱাওক কেনেকৈ আছে মইতো বহুত দেৰিলৈকে বিশ্বাস কৰা নাই মই মাত্ৰ কৈ আছোঁ যে ভেণ্টিলেটৰ নুখুলিব দুটা উশাহ পালে জুবিনে নিজে ফাইট বেক কৰিব আৰু মই ইয়াত প্ৰাৰ্থনা কৰি আছোঁ মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰি আছোঁ মই মাত্ৰ চিঞৰি মাতি আছোঁ গল্ডি ঘূৰি আহা মই জানো জুবিন ইজ এ ফাইটাৰ হি উইল কাম বেক মই সেইটোৱে বিশ্বাস কৰি আছিলোঁ মনত বহুত দেৰিলৈকে কিন্তু মোক কোনেও নেদেখুৱালে মই অকল প্ৰাৰ্থনা কৰি মোক এটা ভিডিঅ' দেখুৱাওক বা এখন ফটো দেখুৱাওক ভিতৰলৈ যাবলৈ দিয়া নাই সেই কথাটোৱে উত্তৰ পাই আছিলোঁ তাৰপিছত কেনেকৈ ইমান ভিডিঅ' চাৰ্কুলেট হ'ল ইমান ফটো চাৰ্কুলেট হ'ল সেই সময়ত 3 দিনমানলৈকেতো আমি ছ'চিয়েল মিডিয়া দেখা নাছিলোঁ ভণ্টিয়ে মই তাকে কথা পাতি 3 দিনমানলৈকে আমি বুজিয়ে নাপালোঁ কি হ'ল তাৰপিছত দেখিছোঁ তাৰপিছত আমি জানিব বিচাৰিছোঁ কি হৈছে এতিয়া আমি